নমস্কাৰ সকলোকে পুনৰবাৰ সম্বৰ্ধন জনাই আজি এটা অন্য ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। আমি জানিব বিচাৰিছোঁ সোণোৱাল কছাৰী ছাত্ৰ সাহিত্যৰ এলেকাত বৰ্তমান মেট্ৰিক এইচ এল চি আৰু হায়াৰ ছেকেণ্ডেৰী এইচ এক্সামত 2024 বছৰত যিসকলে পাছ কৰিছে তেখেতসকলক কিছু সোণোৱাল কছাৰী জাতীয় পৰিষদৰ পৰা সুবিধা দিয়া হৈছে বুলি সেয়েহে মই মাননীয় শ্ৰী সন্মানীয় আপোনাৰ নামটো কি আছিলে? সন্মানীয় পোৱাল সোণোৱালৰ পৰা মই জানিব বিচাৰিছোঁ তেখেতসকলে মানে যিসকলে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সোণোৱাল এলেকা ছাত্ৰ সাহিত্য আপোনালোকে ফৰ্ম দি আছে ন? হয়। আপুনি এই আমাৰ কোনটো এলেকা বৰ্তমান আমাৰ আপুনি এই লিড লৈছে বাৰু এইখিনিৰ ভিতৰতে যিহেতু মই 2 নং চিলাগাঁৱৰ ভিতৰত যিখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ কাৰণে মোৰ অকণমান দায়িত্বটো আছে। মই আগৰ পৰা কৰি আছোঁ এইটো। তেওঁলোকৰ ফৰ্মবোৰ দিয়া হৈছে। কিছুমানে বৰ্তমান জমা দিছে আৰু কিছুমান বাকী আছে। এনে ক্ষেত্ৰত আপোনাক সহায় কৰিছে চাগে, আপোনাৰ নিজৰ পাৰ্টীৰ মানুহ থাকে নহয়, তেওঁলোকে সহায় কৰিছে চাগে। যথেষ্ট ইয়াৰ ফৰ্ম নহয় আপুনি কিমানমান ফৰ্ম বৰ্তমান ইছ্যু দিলে বাৰু? কিমান মিনিমাম কিমানমান আমাৰ শ্বিলঙত দিয়া? মিনিমাম 30খনমান দিয়া আছে এনেকৈ বৰ্তমান জমা পোৱা 25-30খন আৰু জমা কিমানমান পাইছে? এতিয়ালৈকে 15-16খনমান জমা পাইছোঁ আজিৰ দিনটোত জমা পাইছে ন? হয় নহয়, বিভিন্ন জেগাৰ ভিতৰত। আচ্ছা, ইয়াৰ ফৰ্মৰ কালাৰশ্বিপ এইটো চাইছে এইটো মেট্ৰিক ফাৰ্ষ্ট ডিভিজনৰ মেট্ৰিক ফাৰ্ষ্ট ডিভিজন আছে আৰু থাৰ্ড ডিভিজন আছে। পাছ কৰাই হয় মিনিমাম। এইটো হায়াৰ ছেকেণ্ডেৰী, এটা হায়াৰ ছেকেণ্ডেৰী ধুনীয়া দিব। আচ্ছা, যিকি নহওক আমাৰ এই সমষ্টিটো ছাত্ৰ সাহিত্য সোণোৱাল কছাৰী আমি জোনাই বুলি জানিব পাৰিছিলোঁ। বৰ্তমান চেঞ্জ হোৱাৰ কিবা আশা আছে নেকি আপুনি জনামতে? যি জানে আৰু কি কয়, চেঞ্জ হ'ব নেকি এইবছৰ? 2টা সমষ্টি হ'ব নেকি সোণোৱাল কছাৰী? হয়, চৰকাৰৰ যিটো আদৰ্শ আৰু নীতি নিয়ম বৰ্তমান বিজেপি চৰকাৰ তেওঁলোকে পাত কৰিছে। যিটো সমষ্টিত আমাৰ জোনাই আছিলোঁ, কিন্তু এইবাৰ এই বৰ্ষটো আলোচনা কৰি 2টা সোণোৱাল সমষ্টি। আচ্ছা, আমি জোনাইৰ পৰা আমাৰ সীমা ক'ত পৰে? মিছু কছাৰী জানা ক'লৈ পৰে? মিছু কছাৰী যিমানখিনি সোণোৱাল সম্প্ৰদায়ৰ মানে হেৰি আছে সেইখিনিৰ ভিতৰতে আপোনাৰ এইফালে চিলাচতি, এইফালে হ'ল চিচিবগাঁও আৰু চিপানী। জোনাইটো বেলেগ হ'ব চাগে। জোনাইটো আচ্ছা, ধেমাজিলৈ পৰিব নেকি? আমাৰ আশা আছে না নাই? ধেমাজিলৈকে পৰিব কি নাই? ধেমাজি সোণোৱাল গাঁৱলৈ পৰিব নেকি? নপৰে, সেইটো ধেমাজি সমষ্টি, এইটো অন্য সমষ্টি। আচ্ছা, যাই কি নহওক সুন্দৰভাৱে আপোনালোকে। আচ্ছা, এই যে আমি ছাত্ৰ সাহিত্য বুলি ক'লে ধৰক সোণোৱাল কছাৰী বুলি ক'লোঁ, বিভিন্ন জাতি জনজাতি আপোনালোকে সুবিধা দিছে বোলে, গগৈ বা যি হওক বা দাস হওক, বড়ো হওক, অন্য কাষ্টৰ দিছে ন আপোনালোকে? হয় সোণোৱাল কছাৰী হয়, এইটো আমাৰ সোণোৱাল কছাৰী কাউন্সিলৰ ছাত্ৰ সাহিত্য পৰিষদে তেওঁলোকে নিৰ্ণয় কৰিছে যিখিনি আমাৰ এলেকাত পৰে বা চিলাগাঁও বা জলকীয়াহতি, মেচু, যিসকলে আমাৰ মাজত আছে অন্য কাষ্টৰ মানুহ, আধাৰ কাষ্ট মানুহ যিসকলে সোমাই আছে, বঙালী হওক, নেপালী হওক, গগৈ হওক বা অসমীয়া হওক, এনি কাষ্ট, তেওঁলোকক কিন্তু ভোটাৰ লিষ্টত তেওঁলোকে ভোট দিয়া হেৰিটো থাকিব লাগিব, সমান অধিকাৰ পাব। তেওঁলোকে সমান নাপায়, কিন্তু আমাৰ যদি 10% পায় তেওঁলোকে এতিয়া 5% তেওঁলোকে এটা দিয়া হয়। অতি সুন্দৰ। তেওঁলোকে ক'ব বিচাৰিছে যে সোণোৱাল কছাৰী ছাত্ৰ পৰিষদৰ যি নেকি এলেকাত বিভিন্ন জাতৰ কাষ্টৰ ইয়াতে যে উপস্থিত থাকি সকলোৱে যেন এই এটা সমমৰ্যাদা পোৱাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। এখেতে ক'ব বিচাৰিছে যে যাই কি নহওক মেক্সিমাম নহ'লেও মিনিমাম তেখেতলোকৰ সহায় দিয়া হ'ব। তেওঁলোকে আমাৰ ভোটৰ তালিকাত থকা নহয় জানো? ভোটৰ তালিকাত তেওঁলোকৰ আমাৰ সোণোৱাল কছাৰী ভোটৰ তালিকাত এলেকাত পৰিব লাগিব, তেখেতসকলক দিছে নহয়? আচ্ছা, অন্যান্য আমাৰ ধৰক অল আসাম ভিত্তিত নেকি? অল আসাম বিভিন্ন যিমান সমষ্টি আছে সকলোতে প্ৰতি বছৰে হয় বুলি জানিব পাৰিছিলোঁ। প্ৰতি বছৰে এনেদৰে সোণোৱাল কছাৰী বহুত সুবিধা দি আছে। যাকে ধৰক উঠি অহা প্ৰজন্মৰ যি নেকি তেওঁলোকৰ কিতাপ পত্ৰ ধৰক এডমিশ্যনকে সহায় কৰি আপোনালোকে আৰু অন্যান্য ক্ষেত্ৰত। আৰু সোণোৱাল কছাৰীৰ ফালৰ পৰা আমাৰ যে গুৱাহাটীত যিকোনো বিভাগত এটা তেনেকুৱা এটা সুবিধা আছিলে, নাৰ্ছ বা বি ফৰ্ম বা কিবা ডক্টৰ চক্টৰ পঢ়া এটা, সেইটো অন্য বাৰু সেইটো আছে ন? আছে আমাৰ সোণোৱাল সম্প্ৰদায়ৰ অট'নমাছ কাউন্সিলে আৰম্ভণিৰ পৰা এটা দায়িত্ব লৈছে। যেতিয়াৰ পৰাই নেকি আমাৰ ইলেকশ্যন হ'ল সোণোৱাল কাউন্সিলৰ, তেতিয়াৰ পৰাই আমাৰ যিখিনি কৃতিত্ব ডিভিজন পাইছে, ভাল ডিভিজন মানে পাইছে বা ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, তেওঁলোকে যিবিলাক ল'ৰা ছোৱালী স্মাৰ্ট তেওঁলোকক সুবিধা দিছে। য'ত যেনেকৈ পঢ়ে
এটা টাৰ্গেট থাকে একেটা বছৰতে ধৰি লওক 15-20 জন প্ৰতিটো ডিপাৰ্টমেণ্টত তেওঁলোকে এটা সুবিধা আমি সম্পূৰ্ণ আমি দিব নোৱাৰোঁ যাৰ কি নহওক আমি জানিব পাৰিছোঁ সেই পৰ্যায়ৰ গৈ গৈ আজিলৈকে আমি চাকৰি পোৱাও আমি গম পাইছোঁ হয় হয় চাগে আপোনাৰ ছোৱালীজনীও সেই তেনে ডিপাৰ্টমেণ্টে পালে মোৰ নহয় কিন্তু অন্য ছোৱালী এতিয়ালৈকে 8জনীয়ে পাইছে এইটো এলেকাত সোণোৱালৰ পৰা এলেকাত পাইছে কিন্তু সেইটো পৰ্যায়ৰ যিখিনি আমি সোণোৱাল কোচৰ পৰা সুবিধা পেটলৈ এডমিশ্যন কৰাৰ পিছত নাৰ্ছ বা যিকোনো এটা ডক্টৰ বিভাগতকৈ তেখেতলোকে পাইছে ন অতি সুন্দৰ কথা সোণোৱাল কোচৰ এনে এটা পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ যাৰ কি নহওক আমি সকলোৱে আহক ইয়াত যোগদান কৰোঁ ল'ৰা ছোৱালীক এইবোৰ উৎসাহ উদ্দীপনা আগবঢ়োৱাৰ বাবে আমি এই জোনাই সমষ্টিৰ যিসকল নেকি আমাৰ লেখত ল'বলৈ মাননীয় আমাৰ পোৱাল সোণোৱাল বা এখেতৰ দৰে বিভিন্নজন আছে প্ৰত্যেকেই যদি এনেদৰে দায়িত্ব লয় তেনেহ'লে আমাৰ কিয় পিছ পৰিব সিহঁতে আগুৱাই নিয়ক সমাজখনৰ আগুৱাই নিয়ক ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিয়ক সমাজ যিদৰে উন্নতি হ'লে আমাৰ দেশৰ উন্নতি আৰু ছাত্ৰ ছাত্ৰীৰ উন্নতি থাকিব সেয়েহে আপোনালোকক ধন্যবাদ জনাইছোঁ আজি আচ্ছা যাই কি নহওক যিসকলে বৰ্তমানো ফৰ্ম দিয়া নাই তেখেতসকলক ঘৰে ঘৰলৈ গৈ কালেক্ট কৰিব লাগিব নেকি না আপুনি আপোনাৰ হাতত দিবগৈ নিদিয়ে সেইটো আশা কৰিলে ডিলেট হৈ যাবতো দেৰি হৈ যাব সীমা এটা আছে আজিৰ ভিতৰতে সময়তে বান্ধি দিছে এই সময়ত আমি গোটাই আৰু আমাৰ যিজন বৰ্তমান যদিও দুটা সমষ্টি হ'ল কিন্তু আগতে আকৌ যোৱাৰ যিটো আমাৰ মেম্বাৰ আছিলে বিজয় শইকীয়া কিন্তু তেওঁৰ চহীটো ল'বই লাগিব যদিও এতিয়া বৰ্তমান ভাগ হৈছে বৰ্তমান তেওঁ দায়িত্ব নাই নেকি বিজয় আছে নাই বৰ্তমানে সেই কাৰ্যকালটো শেষ হৈছে যদিও এতিয়া তেওঁলোকৰ হেৰিতে পৰিলে এতিয়া বৰ্তমান পুনৰ যি গঠন হ'ব গঠন হোৱাৰ আগত বৰ্তমান তেওঁৰ দায়িত্বত আছে পৰৱৰ্তী সময়ত যদি পুনৰ হয় তেতিয়া মানে ভাগ হ'বগৈ সেইটো কথা সুন্দৰ কথা কৈছে আমাৰ কি চিচি বৰগাঁৱৰ হেৰি পৰিব আমাৰ চিচি বৰগাঁৱৰ সমষ্টি হয় চিচি বৰগাঁৱৰ জোনাই দুটা সমষ্টি ভাগ কৰিব সোণোৱাল কোচৰ ছাত্ৰ সুন্দৰ পদক্ষেপ তেখেতে ক'ব বিচাৰিছে যে আজি আমাৰ সোণোৱালসকল আগুৱাই হওক এনেদৰে সকলোৱে বুকুত সাহস বান্ধি যিদৰে নেকি ছাত্ৰ ছাত্ৰীৰ উৎসাহ প্ৰেৰণা যি জগাইছে তেখেতক আমি ধন্যবাদ জানিছোঁ পুনৰবাৰ আমি তেখেতসকলে কিদৰে লক্ষণীয় হয় তাৰ বাবে আমি ধন্যবাদ জনাই পুনৰবাৰ সকলোকে নমস্কাৰ জনাই আজি আমি ভিডিঅ' চেনেলটো ইমানতে সময় নিমাৰিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক যে এনেদৰে এটা সুন্দৰ পদক্ষেপ যে গ্ৰহণ কৰাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ সমাজৰ ফালৰ পৰা আপোনাক মই ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ আৰু ইয়াতে কথা এটা ক'বলৈ মন আছে যিহেতু আমাৰ যেতিয়াৰ পৰাই আমাৰ চৰকাৰ সোণোৱাল চৰকাৰ হ'ল ছাত্ৰ শিক্ষা পৰিষদ হ'ল তেতিয়াৰ পৰাই আমাৰ সাধাৰণ মানে দুখীয়া মানুহবিলাকৰ কাৰণে তেওঁলোকে যে এটা হেৰি ল'লে পদক্ষেপ হাতত ল'লে সেইটো মই তেখেতলোকক ধন্যবাদ জনাবই লাগিব কিয় নজনাব তেওঁলোকক মই ধন্যবাদ মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ এইখিনিয়ে মোক ক'ব লগা ধন্যবাদ থাকিল আপোনালৈ পুনৰবাৰ আপোনাক লগ পোৱাৰ আশাৰে আজি ইমানতে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ